নমস্কাৰ মই অমৰজ্যোতি চেতি আজি সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু আজি মই এনেকুৱা এটা প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ যিটো প্ৰডাক্টে বৰ্তমান বিশ্বত খলকনি তুলিছে এখন ঘৰৰ সৰু ডাক্তৰ হিচাপে যাক জনা যায় এক আচৰিত প্ৰডাক্ট আহকচোন আজি সেই প্ৰডাক্টৰ বিষয়ে জানি লওঁ কিনো এই প্ৰডাক্ট আজি মই আলোচনা কৰিবলগীয়া এই প্ৰডাক্টটোৰ নাম হৈছে এটমি শ্বপিং মলত পোৱা এবিধ উৎকৃষ্ট মানদণ্ডৰ প্ৰডাক্ট যাৰ নাম হৈছে এটমিৰ Propolis Toothpaste. Atomy Propolis Toothpaste. ইয়াক দুটা সাইজত আপোনালোকে পাব এটা 50 গ্ৰাম আৰু 200 গ্ৰাম এতিয়া আমি জানিব লাগিব ইয়াৰ কি গুণ আছে কিহৰ কাৰণে এই বিশ্বত সমাদৰ লাভ কৰিছে কিয় ইয়াক সকলোৱে আদৰি লৈছে আহক আমি সেই বিষয়ে আজি আলোচনা কৰোঁ তেতিয়াৰে পৰাই দাঁত ব্ৰাছ কৰিবলৈ শিকিছোঁ তেতিয়াৰ পৰাই আমি বৰ্তমান সময়লৈকে দাঁত ব্ৰাছ কৰি আহিছোঁ আৰু ভৱিষ্যতেও আমি দাঁত ব্ৰাছ কৰি থাকিম আৰু তাৰ কাৰণে আমি দোকানৰ পৰা বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ নামেৰে বিভিন্ন ধৰণৰ টুথপেষ্ট আমি ব্যৱহাৰ কৰি আহিছোঁ মুখৰ সৌন্দৰ্য ফুটাই তোলাৰ ক্ষেত্ৰত আমাৰ মুখৰ হাঁহিটোৱেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সুন্দৰ হাঁহিৰ গৰাকী হ'বলৈ আমাৰ দাঁতকেইটা আৰু মুখৰ ভিতৰৰ ভাগ চাফ চিকুণ আৰু সুন্দৰকৈ থকাটো অতি প্ৰয়োজন আৰু ইয়াৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ টুথপেষ্ট দোকানৰ পৰা গৈ বিভিন্ন ধৰণৰ কোম্পানী বেলেগ বেলেগ নামেৰে টুথপেষ্ট কিনি আনো যাতে আমি দাঁতকেইটা চাফা কৰিব পাৰোঁ কিন্তু আজি মই যিটো টুথপেষ্টৰ কথা ক'বলৈ ওলাইছোঁ ই কেৱল দাঁত চাফা কৰা কামতেই নহয় ই মাল্টিপাৰ্পাছ ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰি ইয়াক আপুনি এণ্টিছেপ্টিক ক্ৰীম এণ্টি ইনফ্লেমেটৰী এণ্টি আলচাৰ এণ্টি ফাংগাল এণ্টি বেক্টেৰিয়েল এনেকৈ বিভিন্ন ধৰণৰ ক্ৰীম হিচাপেও আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব ই পেইন কিলাৰ হিচাপেও আপোনাৰ কাম কৰে ইয়াত গ্ৰীণ টি এক্সট্ৰেক্ট আছে যি মুখৰ দুৰ্গন্ধ আঁতৰ কৰে ইয়াত প্ৰপলি এক্সট্ৰেক্ট আছে যি এণ্টিছেপ্টিক এণ্টি ইনফ্লেমেটৰী এণ্টি বেক্টেৰিয়েল এণ্টি ফাংগাল এনে ধৰণৰ বিভিন্ন কামত ব্যৱহাৰ হয় তাৰ উপৰিও ইয়াত সিলিকন ডাই অক্সাইড আছে যি স্কিনৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰে যেনে খৰ খজুৱতি মুখৰ হালমইনা আদি দূৰ কৰে ছালখন ঠাণ্ডা কৰি ৰাখে আৰু বিভিন্ন দাগসমূহ আঁতৰাই দিয়ে এটমি প্ৰপলিছ টুথপেষ্টত এনেবোৰ উপাদান থকাৰ কাৰণেই দাঁতৰ বিভিন্ন সমস্যাৰ উপৰিও শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰিব পৰা ইয়াৰ গুণ আছে যেনে মুখৰ দুৰ্গন্ধ দাঁতৰ কলা হালধীয়া দাগ থকা দাঁত পোকে খোৱা দাঁতৰ বিষ দাঁতৰ আলুৰ পৰা তেজ ওলোৱা মুখত ঘাঁ হোৱা এনেধৰণৰ সমস্যাবিলাকৰ পৰা আমি এই প্ৰডাক্টটো ব্যৱহাৰ কৰিয়েই এই টুথপেষ্টটো ব্যৱহাৰ কৰি আমি আৰাম পাব পাৰিম যদি আপোনাৰ কাহ হৈছে তেনেহ'লে ডিঙিত লগাওক সোনকালে আৰাম পাব মূৰৰ বিষত আপুনি যেনে ভিক্স লগায় তেনেকৈ আপুনি ভিক্স লগোৱা নিচিনাকৈ লগাব পাৰে আপোনাৰ মূৰৰ বিষ ভাল হ'ব তাৰ উপৰিও ইয়াক আপুনি বিষত লগাব পাৰে যেনেকৈ বিষ হ'লে আপুনি বিষৰ মলম লগায় পেইন কিলাৰ হিচাপে ঠিক তেনেকৈ আপুনি বিষ হোৱা ঠাইত আমাৰ টুথপেষ্টটো লগাওক আপোনাৰ বিষ খুব সোনকালেই নাইকিয়া হ'ব মুখৰ দাগ আৰু হালমইনা আঁতৰাবলৈ আপুনি ৰাতি শোৱাৰ সময়ত এই টুথপেষ্টটো ব্যৱহাৰ কৰক যি ঠাইত আপোনাৰ হালমইনা আছে সেই হালমইনাসমূহ ফুটাই ৰাতি শোৱাৰ সময়ত লগাই থওক আৰু ৰাতিপুৱা আমাৰ টুথপেষ্টটো লৈ আপুনি ফেচ ৱাছ যেনেধৰণে ব্যৱহাৰ কৰে তেনেকৈ ব্যৱহাৰ কৰক মুখখন ধুই দিয়ক আপোনাৰ হালমইনা খুব সোনকালে নাইকিয়া হ'ব আৰু মুখৰ দাগসমূহ খুব সোনকালেই নাইকিয়া হৈ যাব পুৰুষসকলে দাড়ি কাটিবৰ সময়ত শ্বেভিং কৰাৰ সময়ত আপুনি শ্বেভিং ক্ৰীম কিনি দোকানলৈ যোৱা কোনো প্ৰয়োজন নাই যদিহে আপোনাৰ ওচৰত টুথপেষ্টটো আছে তেনেহ'লে এই টুথপেষ্টটো আপুনি শ্বেভিং ক্ৰীম হিচাপেও ব্যৱহাৰ কৰিব পাৰিব যদিহে আপোনাৰ ভৰিত গুৰুহা ফাটিছে তেনেহ'লে সেই গুৰুহা ফটা ঠাইত আপুনি ভালদৰে চাফা কৰি ৰাতি শোৱাৰ সময়ত সেই ঠাইত লগাই থওক তেনেহ'লে আপোনাৰ গুৰুহা ফটা খুব সোনকালে নাইকিয়া হ'ব আৰু গুৰুহাটো সুন্দৰ হ'ব গেছ আৰু পেটৰ বিষ ভাল কৰাৰ ক্ষেত্ৰতো ই যথেষ্ট উপকাৰী যদিহে আপোনাৰ গেছ হৈছে পেটৰ বিষ হৈছে তেনেহ'লে আধা কাপ কুহুমীয়া গৰম পানীত বুট মাহটো সমান টুথপেষ্ট গুলি লৈ আপুনি খাই দিয়ক আপোনাৰ গেছ আৰু বিষ খুব সোনকালে নাইকিয়া হৈ যাব খুব সোনকালে আপুনি আৰাম পাব ইয়াৰ উপৰিও পোক পৰুৱাই কামোৰা দুখ পোৱা কটা চিঙা জ্বলা পোৰা এনেধৰণৰ সকলো সমস্যাতেই সকলো ধৰণৰ ক্ষেত্ৰতে ইয়াক ব্যৱহাৰ কৰিব পাৰে খুব সোনকালে আৰাম পোৱা যায় এনেদৰেই মাত্ৰ এটা প্ৰডাক্টৰ যোগেদিয়েই এনেকুৱা ধৰণৰ সৰু সৰু যিবিলাক আমাৰ ঘৰত সমস্যা হয় এই সমস্যাসমূহ ওচৰৰ ফাৰ্মাচীখনলৈ নোযোৱাকৈ আমি ঘৰতেই সমাধান কৰিব পাৰোঁ আৰু ইয়াৰ ফলত আমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট কিনি অনাৰ বাবদ যি খৰচ হয় সেই খৰচৰ পৰা আমি নিজকে ৰক্ষা পাব পাৰিম বহুখিনি টকা পইচা আমি ৰাহি কৰিব পাৰিম সেয়েহে এই প্ৰডাক্টটো প্ৰত্যেকৰে ঘৰে ঘৰে থকাটো অতি প্ৰয়োজন হৈ পৰিছে ময়ো মোৰ ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ মোৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ যদিহে ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইকেই আমাক ভিডিঅ' বনাই যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি উৎসাহ যোগায় সাহস যোগায় আৰু আমি উৎসাহিত হওঁ এটা নতুন ভিডিঅ' বনাবৰ কাৰণে গতিকে আপোনালোকে এটা লাইক দিবলৈ নাপাহৰিব মোৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমানেই শ্বেয়াৰ কৰিব যাতে প্ৰতিজন ব্যক্তিয়েই এই প্ৰডাক্টৰ বিষয়ে জানিব পাৰে আৰু সৰু সৰু সমস্যাৰ কাৰণে
তেওঁলোকে ডাক্তৰৰ ওচৰলৈ নগৈ ঘৰতেই এইখিনি সমাধান কৰি ল'ব পাৰে। গতিকে আহক আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'লৈ পুনৰ মই আপোনালোকৰ সন্মুখত আহি উপস্থিত হ'মহি। গতিকে যিসকল লোকে এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে নতুন নতুন এনেধৰণৰ ভিডিঅ'সমূহ প্ৰডাক্টসমূহৰ বিষয়ে আপোনালোক সকলোৱে জানিব পাৰে আৰু তাৰ পৰা উপকৃত হ'ব পাৰে। সকলোকে পুনৰ ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।